হঠাতে এখন বিয়া ওলালে বা ক'ৰবাত যাব লগা হ'ল আমি অকমান দুধুৰ মুধুৰত পৰো যে আমাৰ স্কিনটো ডাল হৈ আছে আমাৰ স্কিনত কিছুমান স্পট হৈছে সো এনেকুৱা হয় কেতিয়াবা এনেকুৱা হয় আৰু এনেকুৱা কিহৰ কাৰণে হয় মই আপোনালোকক কওঁ খোৱা বোৱা বিলাক যদি আমি ঠিক নাৰাখো আমি যদি নিউট্ৰিচিয়াছ ফুড নাখাও আমি যদি অকল বনোৱা সিজোৱা ফুডে খাই থাকো বা আমি ধৰি লওক বাহিৰৰ খানা সাংঘাতিক ধৰণৰ বাহিৰৰ আজিকালি টেষ্টি খানা ৰেষ্টুৰেণ্ট বিলাকত পোৱা যায় তো সেইবিলাকত গৈ বেছিকে খোৱাৰ কাৰণেও স্কিনখনত এটা ডালনেছ আহি যায় স্পট কিছুমান আহি যায় তো ক'ৰবাত যাবৰ কাৰণে আমি সাংঘাতিক ধৰণৰ অকমান ফিল কৰো বেয়া ফিল কৰো যে মই এতিয়া এখন স্কিনত কেনেকে বাহিৰলৈ ওলাই যাম তো আপোনালোকক ইনষ্টেন্ট গ্লো হ'বৰ কাৰণে স্কিনখন মই আজি এটা এনেকুৱা সুন্দৰ পেক কম সেই পেকটো যদি আপোনালোকে লগাই পেলাই ওলাই যায় তেতিয়াহ'লে ডেফিনেটলি আপোনাক মানুহে সুধিব যে আপুনি স্কিনত কি লগাইছে বা স্কিনখন আপোনাৰ ইমান সুন্দৰকে গ্লো কৰিছে আমাৰ স্কিনত ডালনেছটো এইকাৰণেও আহি যায় যে স্কিনৰ থিকনেছটো কমি যায় থিকনেছটো কমি যোৱাৰ কাৰণে আমাৰ স্কিনখন পাতল হৈ যায় ডালনেছ হয় স্পট হয় এইবিলাকৰ কাৰণে তো আমি যি পানী খাওঁ মই আপোনালোকক কম যিটো মই এটা পানী খোৱাৰ ওপৰত এটা ভিডিঅ' দিয়া আছে মোৰ চেনেলত সেই ভিডিঅ'টোত আপোনালোকে চাব পানী কেনেকে খাব পানী খোৱাৰ নিয়মৰ ওপৰত আমাৰ স্কিনৰ আৰু হেল্থৰ বহুতখিনি কথা নিৰ্ভৰ কৰে সো পানীখিনি যি পানী আমি খাওঁ সেই পানী আমাৰ সেলুলাৰ হাইড্ৰেশ্যন কৰিছে সেই পানী আমাৰ সেলত গৈছে নে আমি যি ইউৰিন কৰো সেই ইউৰিনেৰে বাহিৰলৈ ওলাই গৈছে সো পানী খোৱাৰ নিয়মটোৰ ওপৰত সেই কথাখিনি নিৰ্ভৰ কৰে সো আপোনালোকে পানী খোৱাৰ ভিডিঅ'টো চাই ল'ব এবাৰ চাই পেলাই গোটেই কামখিনি আগবাঢ়ি যাব স্কিনৰ গ্লো স্কিনৰ থিকনেছ কেনেকে বঢ়াব মই আপোনালোকক কওঁ পানী ৰাতিপুৱা শুই উঠি 3 গিলাচ যি পানী খোৱাৰ কথা মই আগতেও ভিডিঅ'ত কৈছো আপোনালোকৰ যি কুহুমীয়া আপোনালোকে পানী খায় তাৰে প্ৰথম গিলাচ পানী খাওঁতে হাফ টিস্পুনতকৈ অকনমান কম পিংক হিমালয়ান যিটো পিংক সল্ট আছে সেই সল্টটো মিলাই ল'ব সেইখিনি পানী খাব তাৰ পিছত যিখিনি 2 গিলাচ পানী খায় নৰমালি সেই 2 গিলাচ পানী খাব তাৰ পিছত তেতিয়া আপোনাৰ হেতু কৰিলে কি হয় আপোনাৰ স্কিনত আমাৰ পানীটো ডাইজেষ্ট হয় আৰু সেই পানীটোৱে স্কিনত ভালকে কাম কৰে স্কিনৰ আৰু এটা কাৰণে স্কিনৰ থিকনেছ কমি যায় আৰু কোলাজেন স্কিনৰ কমি যায় কোলাজেন বুষ্ট কৰিবৰ কাৰণে আমি এতিয়া ভিটামিন সি ৰিচ ফুড আমি খাব লাগে ভিটামিন সি ফুড আমি ক'ত পাম তাকে মই এতিয়া আপোনালোকক কওঁ ভালকে কথাখিনি মন কৰিব আমলখি ব্ৰকলি কেপচিকাম বিলাহী নেমু কমলা এনেকুৱা ধৰণৰ গোটেই ফ্ৰুটছ বিলাকত আমি আৰু বহুত আছে ধৰি লওক কিৱি আনাৰস নেমু এনেকুৱা ধৰণৰ ফ্ৰুটছ বিলাকত আমি ভিটামিন সি পাওঁ ভিটামিন সি ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ স্কিনত কোলাজেন প্ৰডাকশ্যন কমি যায় এইখিনি বস্তু যদি আমি খাওঁ একো নহলেও যদি আমি এতিয়া আমলখিৰ বতৰ লাহে লাহে আহি আছে সো আমলখি এটা কৰি যদি আমি ডেইলি খাওঁ তেতিয়াহ'লে আপোনাৰ স্কিনৰ কোলাজেন বুষ্ট হ'ব স্কিনৰ থিকনেছটো বাঢ়িব আৰু স্কিনৰ সকলো ধৰণৰ প্ৰব্লেম নাইকিয়া হ'ব আৰু স্কিনখন সাংঘাতিক ধৰণৰ য়ং হৈ থাকিব আপোনাৰ সেই কামখিনি আপোনালোকে খোৱা বোৱাৰ কথাখিনি আপোনালোকে ভালকে মন কৰিব কি খাব লাগে কি খাব নালাগে আমাৰ স্কিন হেল্থ আমাৰ বডি হেল্থ স্কিন হেল্থ আমাৰ মেন্টেল হেল্থ গোটেইখিনি যদি ঠিকে থাকে তেতিয়াহ'লে আমাৰ স্কিন গ্লো এনেও কৰিব সো অকমান মন দি খোৱা বোৱাবিলাক আপোনালোকে কৰিব তেতিয়া দেখিব সকলোখিনি ঠিকে আছে আপোনাৰ মনে বিচৰা মতে আপোনাৰ স্কিনখন গ্লো হৈছে তাৰ উপৰি আমি টোপনি ভালকে লোৱা মোৰ প্ৰত্যেকটো ভিডিঅ'তে গোটেইবোৰ কথা আপোনালোকে পাব ভিডিঅ'বিলাক চাব ভালকে টোপনি ভালকে ল'ব লাগে আমি কম আমাৰ যিখিনি ধৰি লোৱা 8 ঘণ্টা আমাৰ টোপনি ল'ব লাগে তাতে যদি আমি 6 ঘণ্টা শুওঁ বা 5 ঘণ্টা শুওঁ আমি মোবাইল চাই ধৰি লওক আমি টাইমখিনি ৱেষ্টেজ কৰো কাম কৰিছো যদিও বেলেগ কথা কাম কৰাৰ এটা সময় আছে টোপনি যোৱাৰ এটা সময় আছে প্ৰত্যেকটো কথাৰ নিজৰ সময় আছে সেই সময়খিনি তেনেকে মেইনটেইন কৰিব খোৱা বোৱাবিলাকত মন দিব পানী কেনেকে খাব সেইটো মন দিব ৰেষ্টত মন দিব আপুনি টোপনি নগলেও দুপৰীয়া যদি অকমান দীঘল দি পেলাই পৰে 5 মিনিট সময় আপুনি যদি ৰেষ্ট লয় বডিটোত মেন্টেল হেল্থ যদি ঠিকে থাকে ৰাখে তেতিয়াহ'লে আমাৰ শৰীৰটোত একো প্ৰব্লেম নহয় আমাৰ স্কিনতো সাংঘাতিক ধৰণৰ গ্লো এটা আহিব আমাৰ স্কিনখন য়ং হৈ থাকিব সেইটো সদায় মন কৰিব স্কিনত আমি যিমান দামী প্ৰডাক্ট নলগাও কিয় যিমান আমি কসমেটিক নলগাও কিয় এতিয়া কিছুমানৰ এনেকুৱা দেখা যায় ধৰি লওক স্কিনখন ডাল হৈ গৈছে ক'ৰবাত যাব লগা হৈছে ঠিকছে এসোপামান আপোনাৰ
কসমেটিক্স ঠিকছে এসোপামান আপোনাৰ ফাউণ্ডেশ্যন মেকআপ লগাই পেলাই বাহিৰলৈ ওলাই যোৱা থাকে যিমানেই মেকআপ লগাওক কিয় যিমানে যেতিয়া ভিতৰৰ স্কিনখনত আপোনাৰ গ্লো নাথাকে মেকআপে আপোনাক সেই বস্তুবোৰ কেতিয়াও ঢাকিব নোৱাৰে সো মেকআপে মেকআপেৰে ঢকাতকে সেইটো এটা আনহেলদি প্ৰসেস হয় যিমান মেকআপ লগাব স্কিনখন সিমানেই বেয়া হ'ব সো মেকআপেৰে স্কিনখন ঢকাতকে আমি স্কিনখন খোৱা বোৱাৰে যদি আমি হেলদি কৰি ৰাখো আমাৰ ডে টু ডে লাইফত আমি নিয়মবিলাক মানি যদি আমি সময়ে সময়ে কামবিলাক কৰি যদি আমি স্কিনখন ঠিকে ৰাখো তেতিয়াহলে ইমান মেকআপ লগাবলৈ ইমান ঢাকা কৰিবলৈ ইমান দৰকাৰ নহয় এনেও আপোনাৰ স্কিনখন ধুনীয়া দেখাব প্ৰত্যেকটো দিনতে প্ৰত্যেকটো সময়তে আপোনাৰ স্কিনখন গ্লো হৈ থাকিব লাগে যেতিয়া আমি নিয়মখিনি মানিম তেতিয়া আপুনি দেখিব স্কিনখন আমাৰ সুন্দৰকৈ গ্লো হৈ আছে এতিয়া মই আপোনালোকক পেকটোৰ কথা কম পেকটোত আমাৰ 4টা ইনগ্ৰেডিয়েন্টস লাগিব আৰু প্ৰত্যেকটো ইনগ্ৰেডিয়েন্টছত কি ভিটামিন আছে কি প্ৰপাৰ্টিজ আছে মই আপোনালোকক কৈ যাম এতিয়া প্ৰথম ইনগ্ৰেডিয়েন্টসটো লাগিব আমাৰ হানি সেকেন্ডটো লাগিব পকা অমিতা থাৰ্ডটো লাগিব মুলতানী মিট্টি আৰু ফৰ্থটো লাগিব আমাৰ নেমু অমিতাত থাকে পপেন এনজাইম আৰু এই পপেন এনজাইমে আমাৰ স্কিনৰ ডেড সেলছ বিলাক ৰিমুভ কৰে ইয়াত ভিটামিন এ আৰু সি আছে যেটো আমাৰ হেলদি স্কিনৰ কাৰণে সাংঘাতিক দৰকাৰ স্কিনখন সাফা কৰে উজ্জ্বল কৰে আমাৰ সান টেন দূৰ কৰে সেকেন্ড ইনগ্ৰেডিয়েন্টটো হৈছে আমাৰ মৌ জুলত এন্টিবেক্টেৰিয়েল আৰু এন্টিসেপ্টিক প্ৰপাৰ্টিজ থাকে আৰু ই স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখাত স্কিনখন সাপল আৰু সুন্দৰ কৰি ৰাখাত সহায় কৰে মৌজুলে পিম্পলৰ প্ৰবলেম নহয় আৰু ই স্কিনখন ইভেন টন কৰে কিছুমান স্কিন দেখিব কৰবাত অকমান ডাৰ্ক হৈ আছে কৰবাত অকমান লাইট হৈ আছে তো এই বস্তুবোৰৰ পৰা আপোনাৰ মৌটোৱে এই বস্তুবোৰ অতৰাই যে স্কিনখন আমাৰ ইভেন টন কৰি ৰাখে থাৰ্ড নম্বৰটো আহিলে মুলতানী মিট্টিত মেগনেছিয়াম ক্লোৰাইড থাকে আৰু ই স্কিনখন আমাৰ ডিপ ক্লিন কৰাত সহায় কৰে আৰু স্কিনৰ পৰা মুখৰ স্কিনত আমাৰ এটা এক্সট্ৰা যদি আমাৰ তেল থাকে সেই তেলটোৱে ব্ল্যাক হেডছ আৰু পিম্পল হোৱাত সহায় কৰে সো মুলতানী মিট্টি আপোনাৰ সেই যেটো এক্সট্ৰা তেল এক্সট্ৰা তেলটো ৰিমুভ কৰাত সহায় কৰে আৰু স্কিনৰ পোৰ্ছবোৰ সাফা কৰে আৰু ব্ল্যাক হেডছ আৰু হোৱাইট হেডছৰ পৰা মুখখন কমপ্লিটলি সাফা কৰি ৰাখে থাৰ্ড ইনগ্ৰেডিয়েন্টটো হৈছে আমাৰ নেমুত ভিটামিন সি থাকে এন্টিঅক্সিডেন্ট থাকে কাৰণ আমাৰ স্কিনৰ যিবিলাক বেক্টেৰিয়া আছে বেয়া বেক্টেৰিয়াবিলাক ৰিমুভ কৰাত সহায় কৰে নেমুৰ আৰু কেইবাটাও কাম আছে আমাৰ ডেড স্কিন ৰিমুভ কৰে আমাৰ স্কিনৰ টোনটো ব্ৰাইট কৰে পিম্পল বিলাক নোহোৱা কৰে আমাৰ স্কিনৰ পৰা আমাৰ এন্টি এজিঙত কাম কৰে স্কিনত যিবিলাক ৰিংকলৰ প্ৰবলেম হয় সেই ৰিংকল বিলাক লাহে লাহে নাইকিয়া কৰে অইলি স্কিনৰ প্ৰবলেম লাহে লাহে নাইকিয়া কৰে আপোনাৰ নেমুৱে এখিনতে মই এটা কথা কম আপোনালোকক নেমুৰ ৰসটো আপোনালোকে মানে ডাইৰেক্ট নেমুৰ ৰসটো স্কিনত কেতিয়াও নলগাব হেতু অকমান পানীৰ লগত ডাইলুট কৰি লগাব পাৰে সাপোজ 1 টিস্পুন নেমুৰ ৰস ললে তাত আপুনি 3 টিস্পুন পানী লগাই প্লে বা বেলেগ ইনগ্ৰেডিয়েন্টছৰ লগত আপুনি নেমুটো ইউজ কৰিব কিন্তু নেমুটো ডাইৰেক্ট স্কিনত ইউজ নকৰিব এটো স্কিনত ডাইৰেক্ট ইউজ কৰি আপোনাৰ কিছুমান সৰুসুৰা প্ৰবলেম কিছুমান হ'ব পাৰে আৰু স্কিনখন লাহে লাহে ফেড হোৱাৰ চান্স থাকে এতিয়া আপোনালোকে ফেস পেকটো কেনেকৈ প্ৰিপেয়াৰ কৰিব মই কৈ দিও প্ৰত্যেকটো বস্তু 1 টিস্পুন কে লব হানি 1 মৌজুল 1 টিস্পুন লব অমিতাৰ যেটো আপোনাৰ পকা অমিতা হেতু ভালকে গ্ৰাইন্ড কৰি পেলাই তাৰ একদম পুৰা পেষ্ট বনাই লব তাৰে 1 টিস্পুন লব মুলতানী মিট্টি 1 টিস্পুন লব আৰু নেমুৰ ৰস 1 টিস্পুন লব প্ৰত্যেকটো বস্তুৰে 1 টিস্পুন কে লব লৈ পেলাই খুব ভালকে মিলাব মিলোৱাৰ পিছত আপুনি 2-3 সেকেন্ড মান এনে ৰাখি থব লগে লগে স্কিনত মিলাই নিদিব মানে আপুনি মুখখন ধুই আহে মানে এখিনি সময় আপোনাৰ হৈ যাব সো মুখখন ধুই আহি পেলাই আপুনি ধুনিয়াকে মুখখন সাফা কৰি পেলাই গুটে ইনগ্ৰেডিয়েন্টস খিনি মুখত ভালকে লগাব ফেস পেক শুকুৱাৰ সময় সবৰে বেলেগ বেলেগ হ'ব পাৰে অইলি স্কিনত অকমান দেৰিকে শুকায় ড্ৰাই স্কিনত অকমান হুনকালে ফেস পেকটো শুকাই যায় সো 15 to 20 মিনিট আপোনাৰ ফেস পেকটো শুকাবলৈ লাগিব টাইমটো আৰু শুকাওতে আপোনাৰ অকমান স্কিনত টাইট ফিল কৰিব আপুনি অকমান টান ফিল কৰিব স্কিনত হেতু একেবাৰে নরমাল তাৰ পিছত আপুনি যেতিয়া শুকাই যাব আপুনি নরমাল পানী দি মুখখন ধুই পেলাই আপুনি এটা ময়শ্চাৰাইজাৰ ইউজ কৰিব মুখত আৰু যদি তাৰ পিছত আপুনি লগে লগে বাহিৰলৈ ওলাই যাব লগা হয় তেতিয়াহলে আপুনি সানস্ক্ৰিন ইউজ কৰিব এনেকে যদি ইউজ কৰে আপুনি দেখিব বাহিৰলৈ ওলাই যোৱাৰ পিছত আপোনাৰ স্কিনখন
যেতিয়া আপুনি অকেজনত সেই অকেজনটো যাব কোনোবা এটা অকেজনত আপোনাক মানুহে সুধিবলৈ বাধ্য হ'ব যে আপোনাৰ স্কিনত কি লগাইছে আপুনি খুব ভাল পাব সেই পেকটো ইউজ কৰি আপুনি সাংঘাতিক ধৰণৰ আপোনাৰ ভাল ৰিজাল্ট পাব আপুনি স্কিনখন সাংঘাতিক ধৰণৰ আপোনাক গ্লো কৰিব স্কিনত যিমানে যি নলগাওক কিয় যিমান ভাল আপুনি ইনগ্ৰেডিয়েন্টস লগাওক স্কিনত যিমান দামী প্ৰডাক্ট লগাওক যিমান দামী আপুনি মেকআপ কৰক কিন্তু আমাৰ ভিতৰখন আমি ঠিক ঠাক ৰাখিব লাগিব পেটৰ ভিতৰখন আমি হেলথটো আমি ঠিক ঠাক ৰাখিব লাগিব তেতিয়াহে আপোনাৰ স্কিনত গোটেইখিনি কামত দিব ভালকে আমি কি খাইছো কি কৰিছো কেনেকে খাইছো কেনেকে আমি শুইছো নে নাই আমাৰ মেন্টেল হেলথ ঠিকে ঠিকে ৰাখিছে নে নাই আমি নিয়ম বিলাক বডিটোত কিছুমান আমি নিয়ম পালন কৰিব লাগে আমি খোৱা বোৱা আমাৰ টোপনি যোৱা আমি কেনেকে খাব লাগে কিমান পৰিমাণৰ খাব লাগে গোটেইখিনি যদি আমি মন দি কৰো তেতিয়াহলে আপুনি দেখিব আপোনাৰ যদি ডাইজেষ্ট সিস্টেম ঠিকে আছে ডাইজেষ্ট সিস্টেম সদায় মন কৰিব আপোনাৰ যি খাইছে আপুনি সেইখিনি হজম কৰিব পাৰিছে নে নাই সেইটো কথা সদায় মন কৰিব সেইখিনি যদি আমাৰ ঠিকে ঠিকে থাকে তেতিয়াহলে স্কিন অটোমেটিক্যালি গ্লো কৰিব আপোনালোকৰ আৰু এখিনিতে মই আপোনালোকক এটা কথা কওঁ আপোনালোকে সকলোৱে ইমান সুন্দৰকে মোক কমেন্টবোৰ দিছে ইমান ভাল পাইছে বুলি কৈছে ভিডিঅ'বোৰ চাই পেলাই উপকৃত হৈছে বুলি কৈছে মোৰ খুবেই ভাল লাগিছে আপোনালোকৰ কমেন্টবোৰ পঢ়ি আৰু মই আপোনালোকক এটো কথা কম যে মোৰ চেনেলটো যোনসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰিব সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰিলেহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাব সো এইখিনি কাম আপোনালোকে কৰি ল'ব মোক চাই থাকিব কিবা নজানিলে সুধিব আপোনালোকৰ লগত আছো সদায়